হে গাইজ নমস্কাৰ। আজি অকণমান মানে কি মনটোত দুখ লাগিল, মানে কেনেকুৱা দুখ লাগিল আজি চাওক। আজি তেখেত আজি ভগৱানৰ প্ৰিয় হৈ গ'ল, যোনজনৰ নাম কৈ আছোঁ মই, ৰাজীৱ খদিয়া বুলি। তেখেতে ইমান ধুনীয়া গীত গাইছিল, ইমান ধুনীয়া গীত, আমাৰ অসমক লৈ কিছুমান গীত গাইছিল, ভাল লাগিছিল আমাৰো। এতিয়াহে বৰ্তমান ময়ো একচুৱেলি নাজানো, ময়ো তেখেতক চিনি পোৱা নাছিলোঁ, নাজানো। কিন্তু এতিয়া যেতিয়া মানুহজনৰ মৃত্যু ঘটিল তাৰপিছতহে ভাইৰেল হ'ল। হা, মানুহ মানে কি ক'ম, তেখেতক যদি কিবা অকণমান জীয়াই থকা অৱস্থাতে যদি ভাইৰেল মানুহে কৰিলা হয় বা অলপ ছাপোৰ্ট কৰিলা হয়, মৰম কৰিলা হয়, তেখেত আজি যিটো বেমাৰত ধৰি লওক ভুগি আছিল তেখেতে, সেই বেমাৰটোৰ পৰা কিজানি ভালেই হ'ল হয়। গতিকে একচুৱেলি কি কয় জানানে, মানুহৰ আমাৰ অসমৰ প্ৰায় মানুহে, ইয়াৰ অসমৰ বুলি নহয়, প্ৰায় এনেকুৱাই হৈছে ইণ্ডিয়াত, ছোৱালী মানুহে যদি গান গালা হয় সেনেকুৱা গান, ৰাজীৱ খদিয়াৰ নামত যেনেকুৱা গান গাইছে ৰাজীৱ খদিয়াই, তেখেতৰ নিচিনাকৈ যদি ছোৱালী মানুহে মানে কি গান গালা হয়, মিনিটত ভাইৰেল হৈ গ'ল হয়। হয়নে নহয় গাইজ, ক'বচোন আপোনালোকে। কিন্তু অকণমান ভাবিব লগা কথা যে তেখেতে ইমান ধুনীয়া গীত গাইছিল। মই এতিয়াহে নিউজত ফেচবুকত পাই পেলাইহে গম পালোঁ যে তেখেতেও এটা ধুনীয়া গায়ক আছিল, কিন্তু মই তেতিয়ালৈকে জনাই নাছিলোঁ। আজি এসপ্তাহমানৰ পৰা বস্তুটো ভাইৰেল হৈ থকাৰ কাৰণে মোৰ কাণতো পৰিল, তথাপিতো ৰ'ব নোৱাৰি পেলাই ময়ো যিহেতুকে অসমীয়া, যদিও বা মই অসমৰ, কিন্তু কৰ্মসূত্ৰে মই বাহিৰত থাকোঁ, বেয়া লাগিল একচুৱেলি, আঘাত লাগছি মনত। ইমান ধুনীয়া গীত গাই গ'ল তেখেতে, তেখেতৰ ল'ৰা এজনী আছে, বৌ এজনী আছে, আৰু ঘৰৰ পৰিৱেশটো এনেকুৱা। যদি অকণমান যদি তেখেতৰ যেনেকুৱা গীত গাইছে, ছোৱালী মানুহ যদি গীত গালে হয় তেখেতৰ নিচিনাকৈ, অকণমান দেহা চেহা ওলাই তেতিয়াহ'লে সোনকালতে ভাইৰেল হৈ গ'ল হয়। হয়নে নহয় গাইজ, একবাৰ কমেণ্ট কৰি জনাবচোন। মোৰ বিৰাট বেয়া লাগছে মানে অন্তৰৰ পৰাই। মোৰ ফালৰ পৰা মই তেখেতক, মোৰ ফালৰ পৰা আত্মাই সদগতি লওক তেখেতৰো, য'তে আছে তাতে তেখেতে যাতে ভালে কুশলে আকৌ গীত ৰচনাৰ ভাল গায়িকা হয় এজন। মোৰ ফালৰ পৰা সেই হিয়া ভৰা কামনা কৰিলোঁ তেখেতক লৈ পেলাই। তেখেতকতো চিনিও নাপালোঁ, জানিও নাপালোঁ, তেখেতে যেতিয়া মৃত্যু হ'ল তেতিয়াৰ পৰাহে জনা হ'লোঁ। গতিকে গাইজ এনেকুৱা নকৰিব প্লিজ, সকলোকে ছাপোৰ্ট কৰক। যদি ভাল গায়িকা, তেখেতৰ যদি টেলেণ্ট আছে, তেখেতক আগুৱাই লৈ যাওক সকলোৱে, ছোৱালী হওক ল'ৰা হওক, সমান